হেল্ল' বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আহিছোঁ, য'ত আছাম ডাইৰেক্ট ৰিকুইটমেণ্টৰ 2022 চনৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰেই মই কুৱেশ্যন আনচাৰবিলাক লৈ আহিছোঁ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ মাজৰে পৰা আপোনালোকৰ বহুতো কুৱেশ্যন কমন পৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ইয়াত অপশ্যন এ কলিকতা, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি মুম্বাই আৰু অপশ্যন ডি ভূপাল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ কলিকতা। কলিকতা হৈছে ভিক্টোৰিয়া মেম'ৰিয়েল অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যন হ'ব নম্বৰ 2, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াত দিয়া আছে ট্ৰিপল জাম্প, বি লং ডিষ্টেন্স ৰান, চি স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স, ডি হাৰ্ডলছ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স। স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স। নম্বৰ 3 কুৱেশ্যন, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? ইয়াত অপশ্যন আছে জিতেন্দ্ৰনাথ গোস্বামী, বি ৰতন টাটা, চি ৰতন থিয়াম, ডি অমল প্ৰভা। ইয়াৰ শুদ্ধ আনচাৰ হ'ব বি ৰতন টাটা। ইয়াৰ নেক্সট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? ইয়াত অপশ্যন দি আছে বৰোডা, চুৰাট, মেহচানা, আহমেদাবাদ। ইয়াৰ শুদ্ধ আনচাৰ হ'ব আহমেদাবাদ। ইয়াৰ নেক্সট কুৱেশ্যন, MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে? অপশ্যন এ দিয়া আছে ইয়াত লোকেল এছেট ডেভেলপমেণ্ট, অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট, অপশ্যন চি লিডিং এছেট ডেভেলপমেণ্ট, অপশ্যন ডি লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব লোকেল এৰিয়া ডেভেলপমেণ্ট। ইয়াৰ নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে ভোগেশ্বৰ বৰুৱা, বি মনালিছা বৰুৱা, চি হিমা দাস, ডি ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰ হ'ব ভোগেশ্বৰ বৰুৱা। ইয়াৰ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 7, নিম্নলিখিত কোনটো স্থানে অসম অৰুণাচল সংলগ্ন কৰিছে? ইয়াত অপশ্যন দি আছে ডিৰাক, বি বস্কিৰহাট, চি ডিমাপুৰ, ডি যোৰহাট। ইয়াৰ শুদ্ধ আনচাৰ হ'ব চি ডিমাপুৰ। ইয়াৰ নেক্সট কুৱেশ্যন হৈছে 8 নম্বৰ কুৱেশ্যন, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এ জামচংগা নামপুই, বি আনন্দৰাম বৰুৱা, চি হেমচন্দ্ৰ বৰুৱা, ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি অপশ্যন নম্বৰ বি আনন্দৰাম বৰুৱা। ইয়াৰ নেক্সট কুৱেশ্যন হ'ব 9 নম্বৰ কুৱেশ্যন, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াৰ শুদ্ধ আনচাৰ হ'ব ছাৰ আইজাক নিউটন। তাৰ নেক্সট কুৱেশ্যন হৈছে নম্বৰ 10, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে নাইৰোবি, বি হাৰাৰে, চি কাইৰো, ডি খাৰ্টুম। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি হাৰাৰে। হাৰাৰে। ঠিক আছে। তাৰ নেক্সট কুৱেশ্যনটো হৈছে 11 নম্বৰ কুৱেশ্যন, সংযুক্ত আৰৱ এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? অপশ্যন দি আছে ৰুবল, দিনাৰ, দিৰহাম এণ্ড চেকেল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব দিৰহাম। অ'কে, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যন 12 নম্বৰ কুৱেশ্যন, কোনখন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াত দিয়া আছে তেজপুৰ আৰু কলিয়াবৰ, নগাঁও আৰু যোৰহাট, যোগীঘোপা আৰু পঞ্চৰত্ন, ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন। ইয়াৰ নেক্সট কুৱেশ্যন হৈছে নম্বৰ 13, আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? ইয়াত অপশ্যন দিয়া আছে চন্দ্ৰকান্ত সিং, যোগেশ্বৰ সিং, কমলেশ্বৰ সিং, পুৰন্দৰ সিং। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব পুৰন্দৰ সিং। অপশ্যন নম্বৰ ডি। তাৰ নেক্সট কুৱেশ্যন হ'ব
নেক্সট কুৱেশ্যন হৈছে 14 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল ইয়াৰ শুদ্ধ আনসাৰ হ'ব বাঁহীত প্ৰকাশিত হৈছিল বাঁহীত ঠিক আছে ইয়াৰ নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যন বেংকক কোনখন দেশৰ ৰাজধানী চহৰ ইয়াত দিয়া আছে দক্ষিণ কোৰিয়া ফিলিপাইন ইণ্ডোনেছিয়া থাইলেণ্ড ইয়াৰ শুদ্ধ আনসাৰ হ'ব থাইলেণ্ড The next question 16 number question গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াত শুদ্ধ আনসাৰটো হ'ব বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি অপচন নাম্বাৰ সি তাৰ পিছৰ কোৱেশ্চনটো হৈছে 17 নম্বৰ কোৱেশ্চন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডিব্ৰুগড়ত ইয়াৰ নেক্সট কুৱেশ্চনটো হ'ব নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব গুৰুগ্ৰাম নতুন দিল্লীৰ নিকটৱৰ্তী তাৰ নেক্সট কুৱেশ্চনটো হ'ব 19 নম্বৰ কুৱেশ্চন মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ইংলেণ্ড মাৰ্গাৰেট থেচাৰ ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল ঠিক আছে ইয়াৰ নেক্সট কুৱেশ্চন 20 নম্বৰ কুৱেশ্চন ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে ইয়াত অপচন দিয়া আছে পানামা খাল বি বেৰিং প্ৰণালী সি সুৱেজ খাল ডি পক প্ৰণালী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বেৰিং প্ৰণালী তাৰ নেক্সট কুৱেশ্চনটো হ'ব 21 নম্বৰ কুৱেশ্চন নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয় ইয়াত অপচন দিয়া আছে বাংগালুৰু বি চেন্নাই সি মুম্বাই ডি কোচিন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বাংগালুৰু সাগৰৰ তীৰত অৱস্থিত নহয় ইয়াৰ নেক্সট কুৱেশ্চন 22 নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী এৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় ইয়াৰ শুদ্ধ আনসাৰ হ'ব এম্বুলেন্সক ফাষ্টেগ এগৰ পৰা ৰেহাই দিয়া হয় টলৰ পৰা ৰেহাই দিয়া হয় ঠিক আছে নম্বৰ 23 কুৱেশ্চন নম্বৰ 3 কুৱেশ্চন নম্বৰ 3 অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত এইটো আপোনালোকে চাই ল'ব নিজে মোৰ মানে মনত অহা নাই ঠিক আছে আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ আনসাৰটো কি ইয়াৰ নেক্সট কুৱেশ্চনটো হৈছে 24 নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাত অন্তৰ্গত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বলিভিয়া হৈছে দক্ষিণ আমেৰিকাত অন্তৰ্গত ইয়াৰ নেক্সট কুৱেশ্চনটো হৈছে 25 ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল ইয়াত দিয়া আছে অসহযোগ আন্দোলন বি ভাৰত ত্যাগ আন্দোলন সি চিপাহী বিদ্ৰোহ ডি আইন অমান্য আন্দোলন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভাৰত ত্যাগ আন্দোলন নম্বৰ 26 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল 26 নম্বৰ কুৱেশ্চন প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল ইয়াত অপচন দিয়া আছে কল্পনা চাওলা বি বিক্ৰম সাৰাভাই সি ৰাকেশ শৰ্মা ডি ইউৰি গাগৰিন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ সি ৰাকেশ শৰ্মা ভাৰতীয় প্ৰথম মহাকাশচাৰী আছিল 27 নম্বৰ কুৱেশ্চন অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰ হ'ব গুৱাহাটীত ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত 28 নম্বৰ নিম্নলিখিত সকলৰ কোন গৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ইয়াত অপচন আছে পীযুষ হাজৰিকা বি জয়ন্ত মল্ল বৰুৱা সি ৰণোজ পেগু ডি অজন্তা নেওগ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব পীযুষ হাজৰিকা
Next question 29 number question. কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন আৰম্ভ কৰিছিল? এটা অপচন দিছে 1991, অপচন বি 1985, অপচন সি 1980, অপচন ডি 1982. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1982 দূৰদৰ্শনে প্ৰথম কালাৰ টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হৈছে 30 নম্বৰ কুৱেশ্যন। বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? ইয়াত অপচন দিয়া আছে বিমান বাহন, ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য, চি জোতা, ডি ঔষধ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব বিমান বাহন। ঠিক আছে, ইয়াৰ নেক্সট কুৱেশ্যন হৈছে নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব মানে ইয়াত অপচন দিয়া আছে টিন আছে, পাৰদ আছে, আয়োডিন আছে, কোৱাৰ্টছ আছে। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যেটো মৌল নহয়। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আয়োডিন। ইয়াৰ নেক্সট কুৱেশ্যন নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? ইয়াত দিয়া আছে গল্ফ, লন টেনিছ, টেবুল টেনিছ, বেডমিণ্টন। ইয়াৰ শুদ্ধ আনসাৰ হ'ব বেডমিণ্টনত বল ব্যৱহাৰ নহয়। তাৰ নেক্সট কুৱেশ্যন 33 প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? ইয়াত অপচন দিয়া আছে পৰিৱেশ দিৱস, ধপাত নিষিদ্ধ দিৱস, শ্ৰমিক দিৱস আৰু ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। অপচন নম্বৰ ডি। ঠিক আছে, এনে বন্ধুসকল আজি ইমানেই মই কুৱেশ্যন আনসাৰখিনি দিব পাৰিম আপোনালোকক। পিছৰ কুৱেশ্যন আনসাৰখিনি আপোনাৰ ছেকেণ্ড পাৰ্টত দি দিম। আপোনালোক যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জনাব। আপোনাৰ কিবা যদি সুধিবলগীয়া কুৱেশ্যন থাকে তেনে আপোনালোকে কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে মই ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।